এই মুহূৰ্তত আহি পৰিছে ছাত্ৰ ছাত্ৰীসকলে এক বিশেষ জাননীটো জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই যাব। 2022 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC আৰু HS ফাইনেল ইয়াৰ এক্সাম দিব তেওঁলোকলৈ এই বিশেষ জাননী। আৰু চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কিয়নো এইটো চেনেলত এনেকুৱা ধৰণৰ ৰিলেটেড ভিডিঅ' ডেইলি পাই আছে আৰু পাই থাকিব। এইখন জাননী যিখন জাননী কাউন্সিল বৰ্ডে জাৰি কৰিছে সেইখন জাননী সকলোৱে জনাটো দৰকাৰী। HS ছেকেণ্ড ইয়াৰৰ এক্সাম সম্পৰ্কে আহিছে জাননীটো, চাওক সবিশেষ। সকল এইখনে হৈছে সেইখন জাননী যিখন জাননী এছএক বৰ্ডে জাৰি কৰিছে। সম্পূৰ্ণ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰি চাই যাব। তাৰমানে এইটো জাননীৰ যোগেদি এইটোৱে জনোৱা হৈছে যে 2022 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে HS ছেকেণ্ড ইয়াৰ ফাইনেল এক্সাম দিব তেওঁলোকে 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব। অৰ্থাৎ তেওঁলোকে যে পৰীক্ষা দিব সেই পৰীক্ষাৰ ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব 1 নৱেম্বৰৰ পৰা 30 নৱেম্বৰৰ ভিতৰত। লাষ্ট ডেট হৈছে 30 নৱেম্বৰ ইয়াতে কোৱা হৈছে, আৰু কেতিয়া হ'ব পৰীক্ষাটো নিৰ্দিষ্টভাৱে কোৱা হোৱা নাই এতিয়ালৈকে।